হেল্ল' গাইজ, সকলোকে মই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ চৈখোৱা কেঁচাইখাতি থান। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 11 ডিচেম্বৰ, দেওবাৰ। প্ৰতি বছৰৰ এই সময়ছোৱাতে এই চৈখোৱা থানখনত বাবু পূজা কৰা হয়। বহুত মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় ইয়াতে। আমি আজি গৈ আছোঁ, আপোনালোকক যিমানখিনি পাৰোঁ দেখাই যাম। এতিয়া আমি থানলৈ গৈ আছোঁ। আজিৰ এই দিনটোত কেঁচাইখাতি গোঁসানীৰ পূজা কৰা হয়, যাক সকলোৱে বাবু পূজা বুলি জানে। বছৰত 4বাৰ এই থানখনত পূজা পতা হয়, বহাগ মাহত, মাঘ মাহত আৰু কাতি মাহত। মই এই পূজালৈ বহুত বছৰ আহিছোঁ আৰু মই বিশ্বাস কৰোঁ যে এই থানখনত পূজা কৰিলে মনৰ সকলো কামনা পূৰ হয়। এফালে চৈ দিয়া, ক'ত গ'লা? মন্দিৰলৈ আহি আছো। এয়া আমি পালোহি চৈখোৱা কেঁচাইখাতি থান। দেখিছে আপোনালোকে চাৰিওফালে বহুত মানুহৰ ভিৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আমিও যাওঁ, চাকিখন জ্বলাই লওঁগৈ। আমি চৈখোৱা থান সোমাই গ'লোঁ। চাওকচোন মানুহৰ ইমান ভিৰ। এয়া দেখিছে, চাৰিওফালে মাত্ৰ মানুহ আৰু মানুহ। বহু দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে নিজৰ মনোকামনা সিদ্ধিৰ বাবে, নিজৰ ঘৰখনৰ মংগলৰ বাবে এগছি চাকি জ্বলাবলৈ বুলি। এয়া হৈছে মূল থানখনৰ ভিতৰচোৱা। ভিতৰতো বহুত মানুহৰ ভিৰ। চাৰিওফালে মাত্ৰ চাকি ধূপ ধূনা দেখিবলৈ পোৱা গৈছে। সকলোৱে ইয়াতে ধূপ ধূনা জ্বলাইছে, চাকি জ্বলাইছে আৰু নিজৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছে। আমি সোমাই গ'লোঁ মূল থানখনৰ ভিতৰত। আমিও আই গোঁসানীৰ আগত আমাৰ ঘৰখনৰ মংগলৰ বাবে আৰু ঘৰখনৰ সকলোৰে মনোবাঞ্ছা পূৰণৰ কাৰণে চাকি বন্তি জ্বলালোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ। মানুহৰ যিহেতু ইয়াতে বহুত ভিৰ হয়, গতিকে অৰিহণাসমূহ দিবলৈ কিছুমান দান পাত্ৰ এইদৰে ঠায়ে ঠায়ে ৰাখি থোৱা হৈছে।
এয়া হৈছে অনুসন্ধান কাৰ্যালয়। কেঁচাইখাইটি থানৰ এটা মহত্ব হৈছে ইয়াতে বলি প্ৰথা প্ৰচলন আছে। ইয়াতে ছাগলী, হাঁহ, পাৰ বলি দিয়া হয় আৰু পশু পক্ষীৰ কুপন দিয়াৰ ব্যৱস্থা এইখিনি স্থানতে কৰা হৈছে। এয়া হৈছে কেঁচাইখাইটি হালৰ পৰিচালনা সমিতি আৰু এয়া হৈছে প্ৰাথমিক চিকিৎসা সেৱা কেন্দ্ৰ। সকলোখিনি সুবিধা এই থানখনত কৰি দিয়া হৈছে। আমি থানৰ পৰা ওলাই আহিলোঁ। এতিয়া 7মান বাজিছে। 8টামান বজাতহে মূল সেৱাভাগ আৰম্ভ হ'ব। আমি ওলাই আহিলোঁ ওচৰৰ দোকান পোহাৰবোৰ চাবলৈ আৰু ব্ৰহ্মপুত্ৰৰ মাথাউৰিটো চাবলৈ। চাহ খাই লৈছোঁ। এপিনে মোৰ পিছপিনে দেখিছে ব্ৰহ্মপুত্ৰৰ মাথাউৰি। ইয়াত বহুত মানুহ। যোৱা বছৰ আমি এইটো সময়তে আহিছিলোঁ বাবু পূজালৈ, কিন্তু এই মাথাউৰিটো দেখিবলৈ পোৱা নাছিলোঁ। পূৰা এবছৰ মূৰত আহিছোঁ, নতুনকৈ চাগে নিৰ্মাণ কৰা মাথাউৰিটো। গোটেই মাথাউৰিটোত পূৰা মানুহৰ ভিৰ। এতিয়া 8 বাজিলে। অলপ পাছতেই মূল সেৱাভাগ আৰম্ভ হ'ব আৰু তাৰ পাছতে নিৰ্মালি দিয়া হ'ব। সকলো ভক্তগণ ৰাইজক য'তেই আছে তাতে বহি দিবলৈ কমিটিৰ পৰা অনুৰোধ জনাইছে। মন্দিৰটো লগাই দিয়ক। মমি দি দিয়া মোক মমি মালে এনেকে ল'লা নেকি অকমান লগাই দিব কেনে হাত ধৰি দিছে নষ্ট কৰিব নাপায় যে নিমেলি হয় বিভিন্ন জেগাৰ পৰা মানুহ নিমেলি দিয়ক প্ৰায় 10 চনৰ পৰা আহি আছোঁ, আজি 22 চনলৈকে খুব ভাল লাগে। কিবা এটা পাইছোঁ যে হয় লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বাবে খাই কৈ দিয়া চাকি জ্বলাবলে সাবস্ক্রাইব কৰিবা কৈ দিয়া। আমি থানৰ পৰা এতিয়া ওলাই আহিলোঁ।
আপোনালোকক যিমানখিনি পাৰোঁ ছয়খোৱা কেঁচাইখাতি থানখন দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে প্ৰতি বছৰে এনেদৰেই বাবু পূজা কৰা হয় আৰু বহুত মানুহৰ সমাগম হয়। আহি বহুতেই ভাল লাগে। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজি ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।